welcome back to my YouTube channel Upasna Smithing. নমস্কাৰ সকলোকে মই পাখনা হয়কে পুনৰবাৰ আপোনালোকৰ মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলোৱে ভালে আছে। সো আজিৰ ভিডিওটো মই আপোনালোকক দেখাব খুজিছো আমাৰ পুৰণা ঘৰখন। মই তালে যাবলৈ ওলাইছো, অলপ পিছতে মই যামগে। সো মই ৰেডি হ'মগে অলপ পিছত, আৰু যোৱাৰ কাৰণটো হ'ল আইতাই বহুত দিনৰ পৰা চাবলৈ বিচাৰি আছিলে, আৰু হেতু বাবে যাওঁ বুলি ভাবিছো। মাজতে আইতা প্ৰেছাৰো উঠিছিলে বহুতখিনি, তো হেতু কাৰণে মানে যাওঁ, আইতাক অলপমান চাই মেলি আহোঁ আৰু অলপমান আইতাৰ লগত টাইম স্পেণ্ড কৰি আহোঁ বুলি ভাবিছোঁ। লগতে আপোনালোককো দেখুৱাম আমাৰ পুৰণি ঘৰখন। পুৰণি ঘৰ বুলি এইকাৰণে কোৱা হয় বিকজ আগতে দেউতা তাতে আছিলে ককাহঁতৰ ঘৰত, বাট যোৱা বছৰ আমাৰ ককা স্বৰ্গগামী হ'ল। চ' এতিয়া বাৰু ককা নাই, আইতা অকলে থাকে, আৰু সৰু খুৰা দুজনৰ লগত আইতা তাতে থাকে। মোৰ নিজৰ সৰু খুৰা দুজন, আৰু ডাঙৰ খুৰা জাৰগাঁও বুলি ওচৰতে এখন গাঁও আছে, তাতে ডাঙৰ খুৰা থাকে। আৰু আমি আহিলোঁ সতিভিটিলৈকে। চ' ভাবিছোঁ আজি আমাৰ দেউতাৰ পুৰণি ঘৰখনত যাওঁ, দেউতাৰ য'ত জন্ম হৈছিলে, মানে দেউতা য'ত সৰুৰ পৰা ডাঙৰ দীঘল হৈছিলে আৰু আমিও য'ত সৰুতে আছিলোঁ। চ' তালৈকে যাওঁ বুলি ভাবিছোঁ, আৰু আপোনালোককো দেখুৱাম। আমাৰ পুৰণা ঘৰটোৰ ওচৰতে আপোনালোকে দেখিব পাব মায়ং পাহাৰখন, যোনখন মই মাজে মাজে ভিডিঅ'ত দেখাই থাকোঁ। আমাৰ ঘৰৰ পৰা ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰ বা 1.5 কিলোমিটাৰ এনেকুৱামান দূৰ হ'ব চাগে, কিন্তু আমাৰ ঘৰৰ পৰা একদম ওচৰতে আছে মায়ং পাহাৰখন। আৰু ঘৰৰ ওচৰতে আছে জান এটি, মানে ব্ৰহ্মপুত্ৰৰ পৰা অহা উপনদী এখন আছে, তাত আমি জান বুলি কওঁ। আৰু তাতে সৰুতে আমাৰ গা চা ধুইছিলোঁ, বহুত স্মৃতি আছে। চ' আজিৰ ভিডিঅ'টোত আপোনালোকক মা মাস্কখন লাগিছিল, ৰ'বা মাস্ক এখন ন। মা যাওঁ দেই, আইতা যাওঁ দেই, বাই বাই। যাব ওলালো আমি এতিয়া, ৰেডি। হাৱাই চেণ্ডেল পিন্ধি ওলাইছো। কেতিয়াবা বাজিলে 6টা বাজিল, মই লৈ লৈছো যোগাৰ। আমাৰ পুৰা বাহনো ৰেডি হৈ আছে আগত। আইতাই গেটৰ পৰা আমাক চাই আছে। এয়া আমাৰ স্কুলৰ ফিল্ডত ধানবোৰ মেলি দিছে, ধানৰ কাম চলি আছে। আৰু আমি এতিয়া বৰ্তমান সতিভিটি গাঁৱৰ মাজে মাজে গৈ আছো আমাৰ অগুৰি গাঁওখনলৈ। এয়া আহি পালো আমাৰ পুৰণা ঘৰখন। এই পংকজদা বহি আছে, আৰু এইপিনে আইতা আমাৰ তামোল চামোল খাই উঠ ৰঙা আইতাৰ। আমাৰ ডেকা আইতা, কিন্তু এতিয়া বৰ্তমান চুলি তুলি পুকি বুঢ়া হ'ল, আৰু আমি মানে ডেকা আইতা বুলিও মাতো আইতাক। মানে আমাৰ আজু আইতা এজনী আছিলে, আজু আইতাজনী মানে আমি বুঢ়ী আইতা পাতিছিলো, আৰু আমাৰ এইজনী আইতাক আমি ডেকা আইতা বুলি মাতো ন। আইতা গা চা ভালে আছে নে? সেই আমাৰ ডেকা আইতা, পুৰা ডেকা আইতা এতিয়া বুঢ়া হ'ব ধৰিছে। মোৰ চুলি দেখিছা জেতুকা লগা ৰঙা হৈ আছে, জেতুকা লগাইছিলো যে আজি। ইয়াৰ কাৰণে এটা ছোৱালী চাই আছো, কোনোবাই ভাল ছোৱালী পালে আমাক কবচোন। ইয়াৰ বিয়াখন পাতিব লাগিব, এইটো আমাৰ মাজুগুৰ লাজতে নোলাই এতিয়া। মুখখন ওলাও তেতিয়া তোক আপি অকমান সময় চোতালতে বহো, আৰু আহি পালো। বাবু কোন পিনে গ'ল? বাবু আহিয়ে কংকন তাৰ লগৰটোৰ ওচৰ পালেগৈ। আৰু আমাৰ সৰু খুৰাটো সেইপিনে ক'ৰবাত আছে ৰুমত, তাকো দেখাই দিম ৰ'ব। সি অলপ লাজ কৰি সি পংকজদাতকে আৰু লাজ কৰি সিটো আৰু নোলাব। লুকাই থাকা খুৰাটো কোনে? আমাৰ মায়ে কিবা নাজানো কিহৰ কাৰণে চাৰ্ভেত বিচাৰিছে, সেইকাৰণে আইতাই বিচি বিচি দি আছে। আইতা থাকিলে এতিয়া ভাল আৰু পুৰা বিচে বাপা বিচ, ভালকে বিচ। আজি থাকিম দে। এই কালি দেউতাই যাবাই দিছে, ধান চপাব লাগিব, ধান মেলি আছে নহয়। আজিও ধান মেলিছে, কালিও ধান আছে। সেইখিনি টাইমতে এবাৰ বৰষুণ হেৰি কৰিছো, আকৌ পাইছো, আকৌ গধূলি এনেদৰে চোতালত বহি হাঁহি ধেমালি কৰি থকাৰে কিছু মুহূৰ্ত মই এনেদৰে মোবাইলত আবদ্ধ কৰি ৰাখিলোঁ। আৰু পদ্মাবায়ে জমনিৰ কথা কৈ কৈ আমাক হহুৱাই আছিলে। আমাৰ আইতাই ৰুটি বনাই আছে তাতে জুইতে, মই বেলি আছো। আৰু আমাৰ পংকজ দাদাই এটা নতুন টেকনিক ইউটিউবৰ পৰা চাইতে এপ্লাই কৰি আছে। কি হয় কিবা হয় সেইটো, ফুলে নে নুফুলে? মই ফুলা ৰুটিহে খাই ভাল পাওঁ, সৰু ফুলি আছে
এইখিনি জুইটো ফুলিল হয় টেষ্টিং চাইছো যদি হয় হ'ব ন আইতাৰ টেকনিকটোহে ভাল হৈছে পংকজদাৰ টেকনিকটো কাম নাই কাৰণ ধুনীয়াকে দি দিছে আইতাই ন আইতা এয়া আইতাই ৰুটি আছে আৰু আমাৰ এতিয়া আলহী এজনী আহিছে আৰু দেখাই আছো আলহী আদৰিব গৈছো মোৰ লগৰী আহা এজনী ভন্টি বা আমাৰ ধুনীয়া ছোৱালীজনী মোৰ সৰু কালৰ এজনী লগ আছিল আমি একেলগে বহুত কিবা কিবি কৰিছিলো পিছত আপোনালোকক কম বাৰু চিক্ৰেট আছে বহুত ৰগৰ গৈছে আমাৰ চোতালতে বহি আড্ডা দি আছো আৰু একে দাঙি দাঙি খাই আছে সি এতিয়া বহি ল এতিয়া মাজেদি ফালি দিব লাগিছিল হ'ব দে টাইম লাগক দে অলপমান খাওঁ বাচা খাওঁ এয়া আমাৰ জুইত বনোৱা মাংসৰ ৰেডি আইতাই সজাই আছে সকলোৰে বাবে আৰু আহিছে গৰম গৰম ৰুটি বাবু ভাইটি দাদা আৰু ঋতুক আইতাই মাংস আৰু ৰুটি ভাজি খাবলৈ দিছে আৰু তাৰপিছত সিহঁতে খাই হোৱাৰ পিছতে আমি খাম আৰু এটা খানা খাইছিলো একদম থপথপীয়া আছিল যাবাৰে খাইছিলো না এই যে যি মামীৰে যি বনাইছিল হেৰি পচলা যেতিয়া মিক্সিত দিলে গুড়া হৈ গেল আৰু আঞ্জা দিছে একদম মাংস আঞ্জা থপথপীয়া আঞ্জা আজি আইতা আৰু আমাৰ খানাই বনাইছে পুৰা মাংসৰ বাতি মাৰি আছে এতিয়া সি পুৰা জুইত বনোৱা মাংস আমি বাহিৰত আড্ডা মাৰি থাকোতে মাংস চাংস দেখুৱাই নহল আৰু আমি কথাতে বিজি হৈ থাকিলো পুৰা সৰু কালৰ একেলগে ছাগলী গঁৰালত লগ পাই কইনা দৰা খেলোৱা এতিয়া বিয়াৰ বয়স আহি পালেহি অৰিজিনেল খেলোৱা তৰকাৰী কেনেকুৱা লাগিছে ধুনীয়া শ্বেয়াৰ কৰক আপোনাৰ অপিনিয়নটো শ্বেয়াৰ কৰক ধুনীয়া আছে নাই তোমাৰ ধুনীয়া লাগিছে গাল চিক চিকাই আছে একদম লাইটৰ পৰা চিগনা দি পুৰা ছোৱালী পুৰা চিক চিকাই আছে আজি ভিডিঅ'টো আৰম্ভ হওঁতে প্ৰথম আমাৰ পংকজদাৰ কাৰণে কইনা বিচাৰিছো হেৰি চাই দে পুৰা চাই দে এতিয়া বিয়াখনে কেতিয়া হয় হ'ব খোৱা নাই এইবিলাক কইনা ধৰণৰ চাইডে বিকাশ দাদা কেনেকে গম পাম হেৰি যাব ফেৰি গুচি যাব ভয় হৈছে দৰঙৰ কথা ভৰসা কৰি আছে সোনকালে আহা ধৰ্মৰ ফালে দিবা আমি যাবাগে তুমি চাই লওঁ কিবা কৰো যদি নাযা আহিবা হ'ব দিয়া এই কালি আকৌ বৰতৰ বাৰ কালি মই মাছ মাংস নাখাওঁ উপায় নাই বৃহস্পতিবাৰ। শুক্ৰবাৰতে কিন্তু মোৰ কল টাইম আহি গেল না মই আশাই নাই বেমাৰ হোৱা বুলিয়ে এঘাৰটা বাজি এবাৰ আমি ভয়ে খাইছিলো ভূত আহা বুলি বাই বাই এতিয়া আমি ভন্টিবাক ঘৰত থৈ আহিলো পুৰা লাহে লাহে কথা কৈছিলো তাতে মানুহ শুয়ে গ'ল সিহঁতৰ 11টা এতিয়া 20 হ'ল আৰু আমি এতিয়া আহি পালো সো এতিয়া মই আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছো আপোনালোকক এনে এটা শৰ্টকে আমাৰ পুৰণা ঘৰখন দেখাবৰ কাৰণে চেষ্টা কৰিলো আৰু কাইলে আৰু বেছি ভালকে দেখাম নেক্সট ব্লগটোত সো সকলে ভালকে থাকিব সুৰক্ষিত থাকিব আজিৰ ব্লগটো ইমানতে সমাপ্ত কৰিছো জয় অসম টেক কেয়াৰ নেক্সট ভিডিঅ' এটাত পুনৰ আপোনালোকক লগ পাই আছো টিল দেন বাই বাই টেক কেয়াৰ গুড নাইট সকলে ভালকে শুভ বাই বাই লাভ ইউ অল বাই আমাৰ লগত পিছে পিছে গৈছিলে এইখিনি নেক্সট লৰাই লৰাই কি চাইছা তোমালোকে পুটু পুটু দুটা লগ কি হ'ল হা আটা পালি দুটা এইকেইটা আমাৰ পিছে পিছে গৈছিল খয় খয় মাৰিছিল ফুকি গুড নাইট গুড নাইট গুড নাইট পাত্তাই নিদিয়ে চা ভাৱে নিদিয়ে এই কি চাইছা আই অ' দুটা কিমান কিউট লাগিছে